নিশাদৰ যিখন বাইকৰ কথা কৈছিলোঁ ই নামটো ক'ব কি বাইকখনৰ নামটো কি বেচিকলি মেভৰিক মেভৰিক বাইক শুনিছেনে নাই শুনা বেচিকলি আপুনি নিজে চাই লওক চ' দেখুৱাই আছোঁ এইখনেই হ'ল আৰু ইয়াৰ কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত আহিছোঁ মানে কি হ'ল ভিডিঅ' বনাবলৈ কণ্টেণ্টে নোহোৱা হৈ গ'ল মানে বহুত দিনৰ পিছত চ' এতিয়া কি ভাবিলোঁ যে আজিৰ ভিডিঅ'টো যিটো হ'ব অকণমান বেলেগ কৰোঁ মানে বেলেগ মানে এনেকুৱা হ'ব যে অকণমান ভাবিছোঁ যে আপোনালোকক মই মোৰ লগৰ এটা ঘৰত আহিছোঁ তাৰ বাইক এখন আছে সেই বাইকখন দেখুৱাওঁ মানে টেকনিকেল একো ৰিভিউ নিদিওঁ কিন্তু বাইকখন কি চেঞ্জেছ কৰাইছে কি মডিফিকেশ্যন কৰাইছে সেইখিনিৰ ওপৰত আছে সেইখিনি আপোনালোকক দেখুৱাম অলপ কাষ্টমাইজ কৰিছে আৰু মোৰ ওচৰত আছে মোৰ এখন ব্লেক বিউটি চ' তাৰ ঘৰত যাওঁ গৈ পেলাই মানে অলৰেডি আহিলোঁ এতিয়া ঘৰত গৈ পেলাই আপোনালোকক দেখুৱাওঁ বাইকখন কি বাইক হয় সেইখনো আপোনালোকে চাউণ্ডটো বহুত আহিছে বাইকখন গম পালে যিহেতু থাম্বনেইলত দিলোঁৱেই চ' বাইকখন মই দেখুৱাই আছোঁ কি কি স্পেচিফিকেশ্যনখিনি মই তাৰ লগত নিজে কথা পাতিম আৰু বাইকখনৰ বিষয়লৈ জানিম চ' চাওক আৰু কৰোণা হৈছে সেইকাৰণে এতিয়া মামায়ে কৈছে যে মাস্ক লগাওক চ' মাস্ক সেইকাৰণে লগাব লগা হৈছে এইখন মোৰ দেখিছে এনেকৈ মাস্ক আছে কিন্তু বৰ্তমান এতিয়া ঘৰত আছোঁ সেইকাৰণে মাস্ক লগোৱা নাই চ' বাইকখন আপোনালোকক দেখুৱাওঁ চ' হে গাইজ হোৱাটছআপ এণ্ড ৱেলকাম টু মাই চেনেল ইউ বি ব্লগছ আৰু মই আহিলোঁ এতিয়া মোৰ লগৰৰ ঘৰত মানে লগৰ মানে মোৰ স্কুল ফ্ৰেণ্ড লংগুটেই আয়াৰ বুলি কয় চ' আছে নিশাদ বৰুৱা কি খবৰ নিশাদ চ' এখন নিশাদৰ এখন আছে বস্তু এখন আপোনাক ক'লোঁ যে বাইক এখন আছে কি বাইক দেখুৱাই আছোঁ একদম পূৰা হেৰি মানে চেঞ্জ কৰি ৰাখিছে চ' তাৰ ওপৰত আজি ৰিভিউ এটা দিম ৰিভিউ মানে টেকনিকেল ৰিভিউ নহয় স্পেচিফিকেশ্যনখিনি ক'ম কি কাষ্টমাইজ কৰিছে কি মডিফিকেশ্যন কৰিছে সেইখিনি চাম মই মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে দেখুৱাম বুলিকে চ' আহিছোঁ তাৰ ঘৰত তেতিয়া বাইকখন আপোনালোকক দেখুৱাম কি চেঞ্জেছ কৰিছে কি আৰু তাৰ ওপৰত আপোনালোকক দেখুৱাম চ' ঘৰতে বহি থাকক ঘৰতে থাকক ষ্টে ছেফ ষ্টে এলাৰ্ট আৰু মানে কৰোণা হৈ আছে ক'তো তেনেকৈ যাব নোৱাৰে মোৰ প্লেন বহুত আছিলে মানে আমাৰ প্লেন নাছিলে ডাঙৰ ৰাইডৰ কাৰণে কেঞ্চেল হোৱা নাই প'ষ্টপ'ন হৈছে চ' এতিয়া বেছি কথা নকওঁ দেখুৱাই আছোঁ অ'কে চ' নিশাদৰ যিখন বাইকৰ কথা কৈছিলোঁ ই নামটো ক'ব কি বাইকখনৰ নামটো কি বেচিকলি মেভৰিক মেভৰিক বাইক শুনিছেনে নাই শুনা বেচিকলি আপুনি নিজে চাই লওক চ' দেখুৱাই আছোঁ এইখনেই হ'ল আৰু ইয়াৰ ভিতৰত আচল বস্তুটো আছে দেখুৱাই আছোঁ চাই থাকক চ' এয়া হ'ল হিমালয়ান BS4 আৰু নিশাদৰ যিখন বাইকখনৰ নামটো হ'ল মেভৰিক ৰাখিছে চ' এতিয়া কথাটো হ'ল কি মই ইয়াত বাইকখনত বেছি টেকনিকেল আপোনালোকক ৰিভিউ নিদিওঁ কিন্তু ইয়াত মই দেখুৱাম যে কি বস্তুখিনি লগাইছে কি মানে ইয়াত চেঞ্জেছ কৰিছে দেখিছে গাড়ীখন কিমান হেভি লাগিছে মানে দেখিবলৈ একদম ডাঙৰ মনষ্টাৰ আৰু এইখন হ'ল ফুল অফ ৰোডিং আৰু লং টুৰিং বাইক হয় চ' এতিয়া মই তাৰ লগত কথা পাতিম বস্তুখিনি জানিম কি চেঞ্জেছ কৰিছে কি নাই কৰা সেই বস্তুখিনি আপোনালোকক দেখুৱাই আছোঁ চ' চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা পায় জনাব ভিডিঅ' পূৰা দিলছে বনি আছে এনেকৈ লাইক এটা কৰি দিব আৰু এইপিনে কুকুৰো মাতি আছে সেইটো ইগন'ৰ কৰিব ফাৰ্ষ্ট টাইম নহয় নিশাদে মোৰ লগত আৰু আগৰ ভিডিঅ'টো আহিছিলে কিন্তু সেই ভিডিঅ'টোত মানে অলপ বেলেগ আছিলে চ' আজি যিটো ভিডিঅ' হ'ব এইটো অকণমান বেলেগ চ' এইখন হ'ল নিশাদৰ
মেভৰিকখন চ' নিষাদৰ পৰা এতিয়া জানিম নিষাদে বাইকখনত কি চেঞ্জ কৰাইছে কি নাই কৰা সি এতিয়া ক'ব চ' নিষাদ ক এতিয়া কি চেঞ্জেছ আৰু তোক দেখাত এনেকুৱা লাগিছে যে ক'ৰবাত যাবলৈ ওলাইছ একচুৱেলি মই আজি ভাবিছিলোঁ এইবোৰ না বাইকখনো দেখুৱাওঁ বেচিকেলি মই আজি যাম বুলি ভাবিছিলোঁ কিন্তু ক'ভিডৰ অকণমান এডভান্স হোৱাৰ কাৰণে এইবোৰ বস্তুবোৰ হোৱাৰ কাৰণে আজি অকণমান ড্ৰপ কৰি দিলোঁ মই প্ৰবাবলি প্লেনিং টু গ' টুমৰ' ডে আফটাৰ লেটছ চি ইট অল ডিপেণ্ডছ অন দি প্লেনিং চলি আছিলে মোৰো প্লেনিং চলি আছিলে কিন্তু মই মোৰ প্লেনিংটো মানে কেঞ্চেল কৰা নাই পষ্টপ'ন কৰিছোঁ যিহেতু ছেকেণ্ড ফেজটো অলপ ক'ভিডৰ বেছি মানে অলপ হেভি হেৰিত আহিছে চ' সেইটো কাৰণে অকণমান হেৰি কৰি দিছোঁ কৰিম ৰাইড কৰি থাকিম কিন্তু তাৰ আগতে ভাবিছোঁ অকণমান বেলেগ ভিডিঅ' এটা কৰোঁ চ' সেইকাৰণে বাকী এতিয়া মোক বাইকখনৰ বিষয়লৈ অলপ কওক কেনেকুৱা কি বেচিকেলি এইখন হিমালয়া এখন BS4 ভেৰিয়েণ্ট হয় এইখন 2017 মডেল মোটামুটি মোৰ 17,000 কিলোমিটাৰ মই ৰান কৰিলোঁ আচ্ছা ইটছ এ ভেৰি গুড বাইক খুব ধুনীয়া বাইক হয় বাইকখনৰ এটা বস্তু মই ক'ব পাৰোঁ যে বাইকখনৰ লেংথটো আপোনালোকে যদি ভালকৈ চায় ভিউৱাৰ্ছে ইটছ এ ভেৰি লং বাইক আৰু ইয়াৰ যোনটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আছে ভালেখিনি সেইটো মই ইয়াত তলত আহি থাকিব গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কি আছে কিমান কি সেইখিনি মই স্পেচিফিকেশ্যনখিনি আপোনালোকক ইয়াত তলত আপোনালোকে চাই থাকিব পাৰিব আহি আছে আৰু এই বাইকখনৰ এটা বস্তু ভাল কি আপুনি যদি উঠিব খোজে ইটছ ভেৰি ইজি আৰু ষ্টেণ্ডডাল খুব পাৱাৰফুল হয় অবভিয়াছলি আপুনি ষ্টেণ্ডৰ ওপৰত উঠিব লাগে এনেকৈ চ' মই সাধাৰণতে এনেকৈ উঠোঁ চৰি গাইজ মই ৱেৰিং চেপলছ আমি কেতিয়াও চেপল পিন্ধি উঠিব নালাগে বাট মই যিটো বস্তু দেখুৱাই আছোঁ মই ৰাইড কৰা নাই এটা বস্তু মোক ক ইয়াত যে এই পানীয়াৰকেইটা যে লৈছোঁ পেনিয়াৰ্ছবোৰ এইটো পেনিয়াৰ আছে এইকেইটা মই এটা কোম্পানী আছে এইটো আপোনালোকে চাব পাৰে ইউ কেন জুম দ্য কেমেৰা এই কনেন অট'মেটিক বুলি হয় চেন্নাইৰ হয় ভেলোৰ বেছ ভাল তাহাঁতি খুব ভাল এইটো প্ৰডাকশ্যন কৰে এইবোৰ মই নিজে কৰিছোঁ ষ্টিকাৰ্ছবোৰ এইটো আপোনালোকে নাচাব এইটো নিজে কাষ্টমাইজ কৰিছে ন কৰিছোঁ আচ্ছা পেনিয়াৰ্ছকেইটা কিমান কষ্টটো কওক এৰাউণ্ড 15,000 মান 15,000ৰ ওচৰা-ওচৰি হৈছে ইপিনেও দেখুৱাইছোঁ ইটো বক্সটো আচ্ছা এই দুটা বক্সৰ কষ্টিং হ'ল 15,000 প্লাছ টেক্সেছ লৈ পেলাই 2,000 টকা ঠিক আছে মানে 17,000 মান টকা হেৰি হৈছে ন তাৰপিছত এইটো এটা খুব ভাল এইটো বক্স একচুৱেলি মোৰ আহি পাইছে পৰহি আচ্ছা মই আজি লগাইছোঁ ইয়াত এইটো আই এম ভেৰি হেপী এবাউট দিছ বক্স এইটো মই আপোনালোকক বাৰে বাৰে ক'ব খোজোঁ এই কোম্পানীৰ নামৰ ASG আপোনালোকে চাব পাৰে কি হয় এইটো এই মডেলটো আপোনাৰ SG45 এইটো বেচিকেলি 45 লিটাৰ্ছৰ বক্স হয় আচ্ছা এইটো খুলি পেলাই দেখুওৱা এতিয়া খুলি পেলাই চাওঁ ইয়াৰ ভিতৰত কেনেকুৱা মানে এইটো কিমান 45 লিটাৰ্ছ বুলি কৈছে ন 45 লিটাৰ্ছৰ চ' ইয়াৰ ভিতৰৰ সেইখিনি আমি চাওঁ বুট স্পেচটো বেছ ভাল অ'কে চাব পাৰে এইটো 45 লিটাৰ্ছৰ মানে অলৰেডি বস্তু ইয়াত আছেই মানে ৰখা আজি একচুৱেলি মোৰ যোৱা প্লেনিং আছিলে বেছ ডাঙৰ হয় আপুনি চাব পাৰে মই গোটেই কাপোৰ চাওঁ খুব বেছি ভাৰী বস্তু থ'ব নালাগে ইয়াত চ' এইটো বস্তু মই কৰিছোঁ আৰু ইয়াৰ এইটো কষ্টিংটো কিমান পৰিছে এইটো বেছি নহয় এইটো 5,000 টকা 5,000 টকা ন অ'কে এইটো কালি আহি পাইছে আৰু ইটছ ভেৰি ইজি টু লক এণ্ড অ'পেন ইটছ বেচিকেলি আপুনি এইটো সোমালে ইয়াত দিলে লক কৰিলে আৰু ক্ল'জ হৈ গ'ল আৰু এইটো বেছি যদি আপুনি খুলি দিব ইচ্ছা কৰে এইটো বিকামছ লাইক এ চুট কেছ আপোনাৰ হেণ্ডেলটো আছে লৈ আচ্ছা হাতত লৈ যাব পাৰি ন এটা কথা আপোনালোকক ক'বলৈ পাহৰিলোঁ এই পেনিয়াৰ্ছৰ লগত কিন্তু এই চেডেল ষ্টেটো লগতে দিয়ে আচ্ছা এইটো বেলেগকৈ মই নাই বনোৱা এইটো চেডেল ষ্টেটো এই পেনিয়াৰটোৰ লগতে আহিছে আপুনি দেখাব পাৰে এই গোটেই ফিটিংছখিনি চেডেল ষ্টেণ্ডডাল ইয়াৰ লগতে আহিছে ন আৰু ইয়াৰ যিটো এইটো বেছটো দেখা পাইছে এইখন বেছ প্লেট এইটো ইহঁতৰ লগতে আহে আচ্ছা এইটো ইয়াৰ লগতে আহিছে মানে আপোনালোকে ভালকৈ চাবলৈ যাওঁ মোৰ ইয়াৰ যিখিনি বুট স্পেচ এইটো 30 লিটাৰ হয় 60 লিটাৰ্ছ প্লাছ এইটো 40 লিটাৰ্ছ 45 লিটাৰ্ছ মানে এইটো কিমান 30 60 প্লাছ 45 অলমষ্ট মানে 110 আৰু এইখিনিতো মই ইউজ কৰোঁ ইয়াত আৰু 60 মান আহি যায় 60 মোটামুটি যদি আপুনি ভালকৈ চাই এখন গাড়ী সৰু গাড়ী আহে মোৰ তাত আহি যায় অ'কে এইটো হ'ল টেংক আৰু এইটো টেংক বেগটো হ'ল গডছৰ ন এইটো গডছৰ হয় আপোনালোকে চাগে গম পায় ইটছ এ ভেৰি গুড কোম্পানী সিহঁতৰ বিল্ড কোৱালিটিটো খুব ৰ'বাষ্ট হয় আৰু চেইনছবোৰ খুব ভাল কোৱালিটি চেইনছ হয় ইজ ভেৰি গুড বিল্ড কোৱালিটি বাইকখনৰ এতিয়া যিখিনি ধৰক পেনিয়াৰ্ছ হৈ গ'ল টপ বক্স হৈ গ'ল এইখিনি আপোনালোকে এতিয়া বাইকখনৰ মেইন কিছুমান বস্তু আপোনালোকক দেখুৱাম য'ত ধৰক এতিয়া ছাইড ষ্টেণ্ডটো আপোনালোকক দেখুৱালোঁ
প্লাছ ইয়াৰখিনি যি হেণ্ডেল গ্ৰিপখিনি আৰু কি বস্তু চেঞ্জ কৰিছে সেই বস্তুখিনি আপোনালোকক দেখুৱাওঁ চিমটেকৰ নে কিহৰ হয় এইটো ববো বুলি এটা আচ্ছা ববো আছে এটা চিমটেকৰ আছে ছেইম তেনেকুৱা ন এই বস্তুটো এইটো তাৰমানে কি হয় ডুৱেল হয় এইটো ষ্টেণ্ড কাম চাৰ্জাৰ ইয়াত চাৰ্জিং পৰ্টটো আছে আচ্ছা মানে USB ন USB আৰু এটা মোক যিহেতু মই ভিডিঅ' চিডিঅ' কৰি থাকোঁ বা কেতিয়াবা ফটো লওঁ মোক চাৰ্জ কমি গ'লে মোক আৰু এটা এডিশ্যনেল মই থৈছোঁ এইটো খুব ভাল হয় ৰ'ব টাচ ইটছ এ ভেৰি গুড চাৰ্জাৰ ইয়াৰ চাৰ্জিংটো খুব ফাষ্ট হয় আৰু মই বেছ হেপী হৈছোঁ এইটো চাই পেলাই অৰিজিনেল OEM-ৰ হয় অৰিজিনেল মেনুফেকচাৰ হয় বুলেটে বনায় এইটো ৰয়েল এনফিল্ডে বনায় এইটো কিমান কষ্টিং হৈছে এইটো এৰাউণ্ড মোটামুটি 2000 টকা পৰে 2000 টকা আৰু এইটো চাৰ্জাৰটো মান টকা পৰে এইটো 2000 এইটো তাৰমানে খুব ভাল ফগ লেম্প হৈছে হাই বিম ইটছ এ কোম্পানী কল ক্ৰী বাহিৰৰ হয় এইটো মই খুব ভাল পাইছোঁ এইটো কৰি পেলাই ইজ ভেৰি পাৱাৰফুল মানে মই আপোনাক এতিয়া যিহেতু দিন হৈ আছে মই দেখাব নোৱাৰিম ইয়াৰ পাৱাৰটো কিন্তু ইটছ এ ভেৰি পাৱাৰফুল হাই বিম ফগ লেম্প এইটো আপোনালোকে গম পায় যোনে হিমালয়ান বা ৰয়েল এনফিল্ডৰ লগত বাইক ইউজ কৰে এইটো এটা খুব ফেমাছ কোম্পানী হয় জানা বুলি ইণ্টাৰনেশ্যনেল তাহাঁতি এইটো দিছে আৰু লগতে আৰু এটা বস্তু আছে মই এইটো লৈছোঁ আৰু লগতে ইট এক্টছ এজ এ ছেফ গাৰ্ড এজ ৱেল এজ ইউ কেন মাউণ্ট এনি কাইণ্ড অফ ষ্টাফছ হিয়াৰ ধৰক আপোনালোকে যদি এটা একশ্যন কেমেৰা মাউণ্ট কৰিম বুলি খোজে বা GPS মাউণ্ট কৰিম বুলি খোজে আপোনালোকে ধুনীয়াকৈ ইটছ ভেৰি হেণ্ডি ভেৰি ইউজফুল চেঞ্জেছ কৰিছে সেইখিনি আপোনালোকক দেখুৱালোঁ এতিয়া বাইকখনৰ চাউণ্ডটো দেখুৱাম আৰু বাইকখনো অলপ ৰাইড কৰিম যিহেতু এতিয়া মানে বেছি দূৰলৈ যাব নোৱাৰোঁ অলৰেডি ফুল্লি লোডেড হৈ আছে বাইকখন চ' এতিয়া বাইকখনত কাম এটা কৰিম ষ্টাৰ্ট কৰি পেলাই এটা সৰু ৰাইড এটা লওঁ ৰাইডটো আপোনালোকক দেখুৱাওঁ আৰু চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা পাইছে জনাব মানে এইটো ৰিভিউ বুলিকে নহয় জাষ্ট বাইকখন এটা স্পেচিফিকেশ্যন কাষ্টমাইজ কৰিছিলে কেনেকুৱা কি চেঞ্জেছ কৰিছে দেখি পেলাই বেষ্ট ধুনীয়া বাইকখন মানে চেঞ্জ হৈ গৈছে মানে যিখন ধৰক হিমালয়ানখনৰ লুকটো চেঞ্জ হৈ গৈছে চ' এতিয়া চব পেনিয়াৰ্ছকেইটা টপ বক্সটো লগোৱাৰ পিছত মানে বাইকখনৰ লুকটোৱে চেঞ্জ হৈ গৈছে কিন্তু আপোনাক ক'ব খোজোঁ যে মই এই বাইকখনৰ কিন্তু যোনটো অৰিজিনেল ষ্ট্ৰাকচাৰটোত মই কিন্তু একো চেঞ্জ কৰা নাই মানে বস্তুটো যিখিনি ষ্টক আছে ষ্টকে ৰাখিছে মানে যেনেকৈ চাইলেঞ্চাৰ হয় সেইবোৰ ষ্টকে ৰাখিছে এডিশ্যনেল ছেফটিৰ কাৰণে ধৰক এই যিটো এচেছৰিজ যিটো গাৰ্ডটো হ'ল বা এইটো ফগ লেম্প ধৰক এতিয়া ৰাতি যেতিয়া যায় বা টুৰিঙত লাইটৰ দৰকাৰ হয় সেইখিনি এইটো জাষ্ট ফৰ ছেফটিৰ কাৰণে কিন্তু যিখিনি বাইকখনৰ যিটো ষ্টক ৰাখিছে মানে তাত একো চেঞ্জেছ কৰোৱা নাই মানে অল ছেট বাইক ষ্টাৰ্ট দিলোঁ দেখিলে এতিয়া বাইকখনৰ সৰু ৰাইড এটা ল'ম দেই ফুল্লি লোডেড বাইকত এটা সৰু ৰাইড এটা লৈ ৰাইড এটা লৈ আহিলোঁ বেছ মজা আৰু ইয়াৰ থ্ৰটলিংটো সেইখিনি মই ডিটেইলছখিনি দি আছোঁ আপোনালোকক বাকী বাইকখন বিৰাট স্মুথ ধুনীয়াকৈ ৰাখিছে একদম মেইনটেইন কৰি ইয়াৰ বাকী স্পেচিফিকেশ্যনখিনি মই আপোনালোকক দি আছোঁ স্পেচিফিকেশ্যন আৰু ৰিভিউটো মানে আপোনালোকক দেখুৱালোঁ আৰু ইয়াৰ ওপৰত এতিয়া মানে জাষ্ট মই বাকী যিখিনি স্পেচিফিকেশ্যন বাইকখিনি কিমান টৰ্ক সেইখিনি মই আপোনালোকক বাকী যিটো ছাইডৰ স্ক্ৰীণটো আছে স্ক্ৰীণত আহি আছে আপোনালোকে তাত চাব তাত আপোনালোকে পাই যাব বাইকৰ মই টেকনিকেল ৰিভিউ একো দিবলৈ যোৱা নাই কিন্তু যিখিনি চেঞ্জেছখিনি কৰাইছে সেইখিনিৰ ওপৰত এটা সৰু ভিডিঅ' এটা বনাইছিলোঁ চ' কেনেকুৱা পাইছে ভিডিঅ'টো জনাব আৰু ভিডিঅ' পূৰা দেলচা বনি আছে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ বেছি দীঘলীয়া নকৰোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টো আৰু এটা সৰু সুৰা বাইকখনৰ ওপৰত স্পেচিফিকেশ্যনখিনি দেখুৱাইছিলোঁ ৰিভিউ বুলি নহয় দেখুৱালোঁ কেনেকুৱা মডিফাই কেনেকুৱা চেঞ্জেছ কৰাইছে আৰু কেনেকুৱা লাগিছে তাৰপিছত চ' সেইটো ওপৰতে আছে আৰু এইপিনে দুষ্ট ল'ৰা এটা আছে খুব উৎপতীয়া দেখুৱাই দিছোঁ চ' নিশা থেংক ইউ ছ' মাছ অলৱেজ ফৰ ইয়'ৰ টাইম অলৱেজ আৰু
চ' বছ ভিডিঅ'টো ইমানতে সময়ত যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো এনেকৈ টিংকৈ প্ৰেছ কৰি দিব চ' আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ঠাই নতুন এটা কণ্টেণ্ট লৈ জয় আই অসম জয় অসম অ'কে হা Maverick. আচ্ছা নিষাদৰ যিখন ফোন আহিব বছ এবাৰে প্ৰেছ হৈ গ'ল দিয়া এইপিনে চাই দিয়া ওচৰত